হেল্ল' গাইজ, আকৌ এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ লগতে। আজি দুপৰীয়া মই চিকেন বনাব লৈছোঁ, সেয়েহে মই কেনেকৈ চিকেন বনাওঁ অকণমান আপোনালোককো দেখাই দিওঁ, আহকচোন। মই চিকেনখিনি ভালদৰে ধুই লৈ কেৰাহী এখনত ইয়াতে গেছত দি দিছোঁ, অকণমান বইল কৰি ল'ম। আমি চিকেন বনালে এনেকুৱাকৈয়ে বনাওঁ। ইয়াতে নিমখ দি মিক্স কৰি দিয়া হৈছে, তাৰে লগতে অকণমান নেমু চেপি দি দিছোঁ বইল হ'বৰ বাবে। মোৰ বইল হৈ গ'ল, চাওকচোন কেনেকুৱা লেতেৰা পানী ওলাইছে। ইয়াতে বা আকৌ মই চিকেনখিনি ইয়াতে দি পেলাই ভালদৰে ধুই ল'ম, কেৰাহীটো ভালদৰে ধুই ল'ম। ইয়াতে চিকেন এনেকুৱাকৈয়ে বনাব লাগে, আমি এনেকুৱাকৈয়ে বনাওঁ। যিহেতুকে চিকেন খাবই নালাগে, আমি যেতিয়াকৈ খাওঁ এনেকুৱাকৈ খালে ভাল আৰু। ইয়াতে কেৰাহীখনত তেল দি লৈছোঁ, লৈ পেলাই শুকান জ্বলা, তেজপাত, লং, ইলাচি, দালচেনিও মই তেলতে দি দিছোঁ। মই এনেকুৱাকৈয়ে দিওঁ। ইয়াতে পিঁয়াজ দি দিলোঁ, দি পেলাই অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। গল্ডেন ব্ৰাউন হৈ গ'ল। আদা নহৰুৰ পেষ্টখিনিও ইয়াতে দি দিলোঁ, শুকান জ্বলাও মই পেষ্ট বনাইছিলোঁ, পেষ্টখিনিও দি দিছোঁ। এনেকুৱাকৈ দিলে ধুনীয়া কালাৰ আহে। সোৱাদ অনুসাৰে নিমখো দি দিছোঁ, হালধি গুড়ি দি দিলোঁ, আকৌ জিৰা ধনিয়াও দি দিম ইয়াতে। দি পেলাই ভালদৰে লৰাই দিম। মই লৰাই দিলোঁ, দি পেলাই অকণমান পানী দি দিম, দি পেলাই ভালদৰে পেষ্টটো বনাই ল'ম। মোৰ ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। অকণমান টাইম মিডিয়াম ফ্লেমত দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। হৈ গ'ল মোৰ মছলা ফ্ৰাই। ইয়াতে আলুখিনি দি দিম, দি দিলোঁ। ধুনীয়াকৈ ভালদৰে মিক্স কৰি দি ল' ফ্লেমতে দি দিছোঁ গেছটো। অকণমান টাইম ভাজি ল'লোঁ, লৈ পেলাই চিকেনখিনিও দি দিছোঁ ইয়াতে। চিকেনে ধুনীয়াকৈ লৰাই দি পেলাই মিক্স কৰি দি দিলোঁ, দি পেলাই এইবাৰ ঢাকনিখন দি দিলোঁ মই। হৈ গ'ল মোৰ চিকেন ফ্ৰাই। অকণমান আৰু মিক্স কৰি দি ইয়াতে পানী দি দিম। মই পানীখিনি দেখুৱাই দিয়া নহ'ল, কিন্তু মই দি দিলোঁ। ইয়াতে অকণমান গৰম মছলাও দিলোঁ লাষ্ট। হৈ গ'ল, চাওকচোন কি ধুনীয়া কালাৰ আহিছে। আপোনালোকে এনেকুৱাকৈ বনাই খাবচোন, কেনেকুৱা লাগে মোক ক'ব খাই পেলাই। হৈ গ'ল মোৰ ৰেডি। ডাইনিঙত মই ৰেডি কৰি ল'লোঁ খাবৰ বাবে। দাইল, চিকেন, নেমু, পিঁয়াজ, জ্বলা, চাটনি। আজি এনেকুৱাকৈ ল'লোঁ দুপৰীয়া সাজ বুলি। ঠিক আছে, আজি ভিডিঅ' ইমানেই আছিলে, বাই।